প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ টপিক হৈছে পত্নী। মা আৰু দেউতাকক লৈ ইতিমধ্যে বহুত লিখিছে, কিন্তু পত্নীৰ বিষয়ে লিখনি বহুত কম আছে। গতিকে আজি আমি আলোচনা কৰিম পত্নীৰ বিষয়ে। যিসকলে নিজৰ পত্নীক ভাল পায়, যিসকলে নিজৰ জীয়ৰীক ভাল পায়, আৰু প্ৰতিগৰাকী পত্নীয়ে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এবাৰ এগৰাকী মাতৃয়ে পুত্ৰক কৈছিল, তই ঘৈণীয়েৰক কিয় ইমান ভয় কৰ? তেতিয়া পুতেকে কৈছিল, মা, মই পত্নীক ভয় নকৰোঁ, মই তেওঁক সন্মান কৰোঁ আৰু মৰমহে কৰোঁ। মাতৃগৰাকীয়ে পুতেকক আকৌ কৈছিল, ঘৈণীয়েৰৰ গোলাম আৰু তোৰ বাবে বাকীবোৰ সম্পৰ্কৰ কোনো মূল্যই নাই। তেতিয়া পুতেকে আকৌ মাকক কৈছিল, চোৱা মা, এজন ল'ৰা বা ছোৱালীৰ বাবে মাক দেউতাকৰ সম্পৰ্কটো সম্বন্ধ নহয়, তেওঁলোক ভগৱান হয়। সেয়ে এই সম্বন্ধক পালন কৰা নহয়, এই সম্বন্ধক পূজা কৰা হয়। আৰু কি জানা মা, দাদা বাইদেউ ভাই ভনী ইত্যাদি সম্বন্ধ জন্মগত হয়, কিন্তু পত্নীয়ে আনৰ বাবে নিজৰ ঘৰখন, নিজৰ পিতৃ মাতৃ ভাই ভনী আৰু অনিচ্ছা সত্ত্বেও এৰি আহে আৰু সুখ দুখ প্ৰতিক্ষণতে আমাৰ জীৱনৰ অন্তিম সময়লৈকে পাৰ কৰে। পত্নী মাথো এটা সম্বন্ধ নহয়, সম্বন্ধৰ ভাণ্ডাৰ হয়। জানা মা, পত্নীয়ে যেতিয়া সেৱা কৰে সেয়া হয় দায়িত্ব, আৰু যেতিয়া পত্নীয়ে মৰম কৰে সেয়া হৈ পৰে মাতৃৰ দৰে। গিৰিয়েকে উপাৰ্জন কৰি আনি দিয়া টকাৰে ভাবি চিন্তি খৰচ কৰি যেতিয়া গোটেই পৰিয়ালৰ দায়িত্ব কাণ পাতি লয়, তেতিয়া পত্নী হৈ পৰে দেউতাৰ দৰে। যেতিয়া পত্নীয়ে কেয়াৰ লয়, ভুল কৰিলে গালি দিয়ে, আমাৰ বাবে কিবা কিবি কিনি আনে, তেতিয়া বাইদেউৰ দৰে হৈ পৰে। যেতিয়া গিৰিয়েকৰ পৰা কিবা বিচাৰি জিদ ধৰে, ঠে পাতে, আমনি কৰে, ইটো সিটো লাগে বুলি কৈ থাকে, তেতিয়া জীয়েকৰ দৰে হৈ পৰে পত্নী। যেতিয়া সমগ্ৰ সংসাৰখন চলাবলৈ আমাক পৰামৰ্শ দিয়ে, উপায় দিয়ে, আলোচনা কৰে, কাজিয়া কৰে, তেতিয়া দাদা ভাইটি নাইবা বন্ধুৰ দৰে হৈ পৰে। গোটেই ঘৰখনৰ যিকোনো বস্তু কিনা বা বিক্ৰী কৰাৰ দায়িত্ব লয়, তেতিয়া পত্নী হৈ পৰে গৃহস্থনী বা মালিকনীৰ দৰে। আৰু যেতিয়া সকলোবোৰ কাম কৰি নিজৰ সন্তানকো এৰি স্বামীৰ দুবাহুৰ মাজত সোমাই পৰে, তেতিয়া পত্নী হৈ পৰে প্ৰেয়সী নাইবা অৰ্ধাংগিনী। এতিয়া কোৱাচোন মা, মই মোৰ পত্নীক সন্মান কৰাটো ভুল নে শুদ্ধ? আমি সকলোৱে সোধো, বোৱাৰীয়ে যৌতুকত কি আনিছে বা লগত কি আনিছে, কিন্তু এইটো কেতিয়াও নুসুধো যে তাই এগৰাকী জীয়ৰী, ঘৰত কি এৰি থৈ আহিছে। পত্নীয়ে কষ্ট দিয়ে সেইটো চবে দেখে, কিন্তু স্বামীৰ কষ্টত তেওঁৱে লগ দিয়ে সেইটো কিন্তু কোনোৱে নেদেখে। ভাগ্য আৰু পত্নী এই দুটাই কষ্ট দিব পাৰে, কিন্তু যেতিয়া ভাগ্য আৰু পত্নীয়ে লগ দিয়ে, জীৱনৰ নক্সাই সলনি কৰি দিয়ে। এগৰাকী পত্নীয়ে বিচাৰে যে তেওঁৰ স্বামীৰ আয়ুস তেওঁতকৈ দুগুণ হওক। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। আকৌ এনেকুৱা ভিডিঅ' পাবৰ বাবে আছামিজ মটিভেশ্যনেল SP এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।